মাঘৰ বিহুত জনতাৰ শিল্পী ৰাজীৱ শদিয়াই জনতাৰ মাজত গীত গাবলৈ গৈছিল। পিছে মেজি জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে। মেজি জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে। শদিয়াৰ আকাশৰ হত ফুলে পাহি হঠাতে সৰি পৰে। কেনেকৈ ভঙা বুকু চকুলো হৈ হৰে। ভোগালীত লুইতখন লঘোনে গাছে, শদিয়াৰ হাবিতে বন জুই জ্বলে। আকাশখন ফাটিছে চিৰা চিৰিকৈ, বেলিটো গলিছে মানুহৰ ভিৰ। ভোগালীত লুইতখন লঘোনে গাছে, শদিয়াৰ হাবিতে বন জুই জ্বলে। আকাশখন ফাটিছে চিৰা চিৰিকৈ, বেলিটো গলিছে মানুহৰ ভিৰ। কুলহী চুনু গল গৈ নেদেখা দেশলৈ, চিঞৰটো নিজানে নিতালে থৈ। ঘুমতিতে সি শুই পৰিলে, চিঞৰি চিঞৰি জগাব কোনে। মুকুতিৰ গানবোৰ শুনিব কেনেকৈ, নিমাখিত জনতাৰ পৃথিৱীখনে। মোৰ ঘুমতিতে সি শুই পৰিলে, চিঞৰি চিঞৰি জগাব কোনে। মুকুতিৰ গানবোৰ শুনিব কেনেকৈ, নিমাখিত জনতাৰ পৃথিৱীখনে। উলুহি চুনু গল গৈ নেদেখা দেশলৈ, সৌকে কুৰিতে গানবোৰ থৈ। মেজি জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে।